বেলি পৰিলে বৰণীয়া পোহৰৰ সকলো তুলিকাৰে আঁকিলো এখনি ছবি জোৰণীয়া বেলি পৰিলে বৰণীয়া পোহৰৰ সকলো তুলিকাৰে আঁকিলো এখনি ছবি জোৰণীয়া আজি ৰতন ছাৰ দাস ছাৰৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান ছাৰৰ ঘৰত আমি ছাৰক আদৰি নিবলৈ আহিছোঁ। তো আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আহি পাইছে, বহি আছে, চাহ পানী খোৱালে ছাৰে গোটেই ধুনীয়া কলম দিলে গিফ্ট। চাওঁ কলমটো দেখাই দিয়াচোন। সকলো ছাত্ৰ ছাত্ৰীকে এটা এটা কলম দিছে। ছাৰক আমি এতিয়া আদৰি লৈ গৈ আছোঁ। তো ইয়াতে আমি ছাৰক আদৰিবৰ কাৰণে পিৰা আৰু ফুল এইবিলাক ৰেডি কৰি থৈ দিছোঁ। ছাৰক ইয়াতে ভৰি ধোৱা হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে সাজু হৈ আছে। আমাৰ দাস ছাৰক আদৰি আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু অন্যান্য ছাৰ বাইদেউসকলে আহি পালে। আমাৰ দাস ছাৰ ভালকে ধুই দিয়া অলপ, নালাগে নালাগে, দিয়া ধুই দিয়া অলপ, ভালকে ধুই দিয়া আৰু কোনে ধুৱাবি তোমাৰ এখন ধুই দিয়া। ভৰিত ধুৱাই আদৰি লৈ অহা হ'ব। সেইখিনি দিয়া সবিনা জাষ্ট আহি পালোঁ, বৰষুণ ষ্টাৰ্ট হ'ল। বিদায়ৰ কাৰণে আমি সকলোৰে আয়োজন কৰিছোঁ। ছাৰ আমাৰ আহি পাইছে, আমাৰ ডেকা ছাৰ, আমাৰ ছাৰ বিদায়ী প্ৰাৰ্থী, তাৰপিছত আমাৰ প্ৰাক্তন হেড ছাৰ, প্ৰাক্তন ছাত্ৰী প্লাছ আমাৰ ৰতন ছাৰৰ ডাঙৰ বাইদেউ ভনী ভনী আমাৰ নাৰ্চাৰী ছাৰ আৰু আমাৰ চহৰীয়া ছাৰ ইয়াতে আছে। ছাৰ এবাৰ হেল্ল' কৈ দিয়ক, হাই কৈ দিয়া। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে ধুনীয়াকৈ বহি আছে সিহঁতে। কাৰ্যসূচীৰ কাৰণে আমি আনুষ্ঠানিকভাৱে বিদায় এখন পাতিব পৰা নাছিলোঁ।
সেই উপলক্ষে আজি আমি তেওঁক আনুষ্ঠানিক বিদায় সমাগম জনাবৰ বাবে স্কুলৰ ফালৰ পৰা এই সভাখন আয়োজন কৰিছোঁ। আজি মোৰ সহযোগী প্ৰতিষ্ঠাপক সহকাৰী জ্যেষ্ঠ শিক্ষক শ্ৰী ৰতন চন্দ্ৰ দাসদেৱৰ বিদায় সভাত উপস্থিত থকা চন্দ্ৰ গোস্বামীদেৱে শৰাই এটি শৰাইৰে সম্বৰ্ধনা জনাব আমাৰ দেৱেন নাৰ্জাৰী ছাৰে। মালিকৰ কৃষকমুক্তি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠাকাল 1981 খ্ৰীষ্টাব্দ। প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত কীৰ্তি শিক্ষক শ্ৰীযুত ৰতন চন্দ্ৰ দাস বিদায় সম্ভাষণ। শ্ৰদ্ধা ভাজনীয় আন্তৰিক শ্ৰদ্ধা সম্ভাষণ গ্ৰহণ কৰি সেৱক হিচাপে সমাজৰ উন্নতিত অৰিহণা যোগাবলৈ ভগৱানে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন দান কৰক। তাৰে অলেখ শুভকামনাৰে আপোনাৰ মৰমৰ ছাত্ৰ ছাত্ৰী হৈ শ্ৰী বীৰেন দাস সাধাৰণ সম্পাদক ছাত্ৰ একতা সভা বালিপাৰা কৃষকমুক্তি উচ্চ মাধ্যমিক বিদ্যালয় তেওঁৰ এটি কলমৰে আছে। কণফুলি বড়ো বাইদেউ শ্ৰী ৰতন চন্দ্ৰ দাস ছাৰৰ বিদায় বেলা। আচলতে বিদায় চেলি 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 মাই মোৰকো তুমি লৰা ভাই মিছকিয়া হাৰিলে লাগিব কাভাৰিলে আলনি নেলাগে চাই চাই আলনি নেলাগে চাই চাই বিদায় সভাখন বৰ বেদনাৰ বৰ কষ্টৰ। তথাপিও আজি আমাৰ দাস ছাৰৰ বিদায় সভা। বিদায় মানে আনুষ্ঠানিকভাৱে কাৰণ মনৰ যিসকল শিক্ষক আছে, যিসকলৰ লগত মই এই 30 বছৰ কাম কৰিলোঁ, তেওঁলোকৰ সহায় সহযোগিতা যথেষ্ট সহায় পাইছোঁ। তেওঁলোকক সেই বিষয়ে মই কৃতজ্ঞতা জনাইছোঁ। আৰু মোৰ এটা বেয়া স্বভাৱ আছে, এতিয়াও আছে, যথেষ্ট খং। আৰু যিটো কাম মই কৰিম বুলি কওঁ সেইটো কাম লগতে মোৰ হ'বই লাগিব। সেইটো কাৰণত তেওঁলোকক যথেষ্ট গালি হ'বলৈও পাইছোঁ, এতিয়াও পালোঁ। মই বিদ্যালয়ৰ পৰা ওলাই গৈছোঁ আমি 2 মাহ ধৰি, আহিলে কিন্তু মই গালি পালোঁৱেই। সেইকাৰণে তেওঁলোকৰ পৰা মই সেইটো ক্ষমা বিচাৰিছোঁ, যাতে মোক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক গালি পাইছোঁ।
দৈনন্দিন এইখিনি সামৰি পেলাই আহি দাদা খানা কেনেকুৱা হৈছে থেংক ইউ বাৰু বীৰেন দাস খানা কেনেকুৱা এৰেঞ্জমেণ্টটো তোমালোকে কৰিছা বাৰু থেংক ইউ তোমালোকলৈ গোটেই ল'ৰা ছোৱালীয়ে যথেষ্ট কষ্ট কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকলক অশেষ ধন্যবাদ তোমালোকৰ সহায় সহযোগিতা নহ'লে আমি এই অনুষ্ঠানটো ভালদৰে আমি কৰিব নোৱাৰিলোঁ হয় সকলোকে ধন্যবাদ এওঁলোকক ৰচনা কৰা আমি ইয়াতে এটা অনুষ্ঠান খুলিছিলোঁ সুৰন্ধনী নামত আৰু সুৰ মোৰ নিজৰ যিটো নিজৰ ৰচনা ছাৰৰ বিদায় ইতিমধ্যে সমাপ্ত হ'ল আনুষ্ঠানিকভাৱে সমাপ্ত হ'ল এতিয়া আমাৰ খাদ্য গ্ৰহণো সমাপ্ত হৈ আছে এইটো লাষ্ট বেটছৰ পিছত আমি স্পেচিয়েল বেটছবিলাক আছোঁ আমাৰ স্পেচিয়েল আমাৰ হোষ্ট কেনে হৈছে খানা কেনে স্পেচিয়েল থেংকছ টু এভৰি ওৱান ৰতন ছাৰৰ বিদায় পাৰ্টি সমাপ্ত কৰি আমি ঘৰা ঘূৰি গৈ আছোঁ ছাৰক আমি ইতিমধ্যে ঘৰত ড্ৰপ কৰিলোঁ লগত আছে ৰতন ছাৰৰ ভাগিন আমাৰ সহকাৰী জ্যেষ্ঠ শিক্ষক পৰিতোষ দাস ছাৰ আকাশ দাস ঘৰত আহি আছে সেইকাৰণে ৰৈ গ'লোঁ ছাৰ বেয়া নাপাব আৰু লগত পিছফালে আছে আমাৰ সবিতা বাইদেউ আটাইতকৈ আমাৰ কনিষ্ঠ মহিলা সদস্য আৰু আমাৰ নতুন পাঁচজনৰ মাজত আমাৰ জ্যেষ্ঠ শিক্ষক প্ৰণৱজ্যোতি ছাৰ আৰু দেৰি পৰিলে